বেক টু মাই চেনেল আৰিয়ান ব্লগ বৰপেটা। মই আছোঁ এতিয়া আমবাৰীৰ মন্দিৰত। তো মাহী সেৱা কৰি আছে ইয়াতে, মানে মাহীৰ আজি বাৰ্থডে। তো সেৱা কৰাত চাওক, চাই থাকক। অলৰেডি মই সেৱা কৰিলোঁ দিয়ক। তো গাইজ এতিয়া আমি আমবাৰী মন্দিৰৰ পৰা ওলালোঁ। এতিয়া আমি বৰপেটা সত্ৰলৈ যাম। মাহীও আছে লগত, মাহীও যাব। মেইন গেট যাম অলপ। এই মাহী আহে যাই আছে আৰু এইটো হ'ল মেইন মন্দিৰ। মানে ইয়াততো আজি খোলা নাই। বৰপেটাৰ মই এয়া কৰিলোঁ দিয়ক। আৰু এইটো চাওক আগৰ দিনৰ কোৱা মানে আৰু এই কি লিখি দিছে চাওক, প্ৰণামী পইচা ইয়াত দিব। যে দেখিছে এইটো কিবা মিউজিয়াম বনাব, মিউজিয়াম মন্দিৰ আছে। এনেই সেয়া আছে কৰিব পাৰি। এইখন হ'ল পাঠচাং, মানে দেউলত ইয়াৰ পৰাই চাব পাৰি, ওপৰৰ পৰা। এই হাঁহ এটা চাওক আমাক উপেক্ষা কৰি আছে। বাই 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 বাই। চাওক কিবা আগৰ দিনৰ শাস্তি দিছে, এই এনেকুৱা শাস্তি কিবা। এইটো এটা মন্দিৰ, মানে এইটো দিন শাস্তি কিবা এনেকুৱাকে দিছিল। হাতী চকী পাপ বুলি পাপ